আজি এই যি অগ্নিকাণ্ডটো হ'ল, এইটো অগ্নিকাণ্ডটো হোৱাটো মেইন কাৰণটো হৈ গ'ল চুইফ্ট ডিজায়াৰ গাড়ীখনৰ পৰা অগ্নিকাণ্ড হৈছে দুখন ঘৰকে। প্ৰথম এইটো ঘৰ হৈছে, তাৰপিছত সিখন ঘৰখন হৈছে। সেই অগ্নিকাণ্ডৰ ফলত গৃহত বহুত অনিষ্ট হৈছে। অনিষ্টৰ মাজত একেলগে গাড়ী এখন, নতুন গাড়ী, আজি আপোনাৰ এবছৰ নে 1.5 বছৰ হৈছে। এখন গাড়ী চুইফ্ট ডিজায়াৰখন আছিল টপ মডেলৰ গাড়ী, নাই কমেও 11-12 লাখ টকাৰ গাড়ীখন আজি অগ্নিদগ্ধ হৈ লগত ঘৰখন অগ্নিদগ্ধ হৈ গ'ল। চাইডৰ ঘৰ, এইটো ঘৰতো আপোনালোকৰ অগ্নিদগ্ধ হৈ গৈছে। সেইখিনি গাড়ীখনৰ কোম্পানী মাৰুতি চুজুকি যোনটো কোম্পানী, সেই কোম্পানীটোৰ ক্ষেত্ৰত আমি গৰিহণা দিব বিচাৰিছো যে সেই কোম্পানীটো কি কোম্পানী মাৰুতি চুজুকি, যে ডিজায়াৰ নিচিনা এখন টপ মডেল গাড়ীখনে যে ইমানখিনি যে অগ্নিদগ্ধ কৰি দুখন ঘৰখন অনিষ্ট কৰি লগতে তেখেতসকলে কষ্টৰে এটা সপোন হেৰি কৰি গাড়ীখন কিনিছিলে, সেই গাড়ীখনো অগ্নিদগ্ধ হৈছে, লগতে মানুহৰ ক্ষতিপূৰণো হৈছে। সেই ক্ষতিপূৰণখিনি এতিয়া আমাৰ কাউন্সিলৰ ডক্টৰ তুলিৰাম ডাঙৰীয়াক এটা কথা ক'বলৈ বিচাৰো। ডক্টৰ তুলিৰাম ডাঙৰীয়া ছাৰক এটা কথা ক'ব বিচাৰো যে যোনটো অগ্নিদগ্ধ হৈছে পৰিয়াল দুটাক, সেই পৰিয়াল দুটাক অকণমান যদি সহায় সহযোগ যদি কৰে ডক্টৰ তুলিৰাম দহাং ছাৰে, তেতিয়াহ'লে সিহঁতে অলপ সদগতি পাব যে কিবা এটা সহায় পাইছো বুলি। মানুহৰ তেনেকুৱা একো হোৱা নাই, ৰাইজে কোৱা মতে আৰু একো হেৰি হোৱা নাই, অনিষ্ট হোৱা নাই। কিন্তু অনিষ্টটো হৈছে, খালি অকল সেইটো ক্ষেত্ৰতে অনিষ্ট হৈছে যে কি কয় আপোনাৰ দুখন ঘৰ জ্বলিলে, এখন গাড়ী জ্বলিলে, বহুতখিনি অগ্নিদগ্ধ হোৱা যায়, সেইখিনি ক্ষেত্ৰত জ্বলিলে। কিন্তু ডক্টৰ তুলিৰাম দহাং ছাৰে যদি এইখিনি অলপ যদি চাই, যদি ৰাইজৰ অগ্নিৰ সূত্ৰপাতটো গাড়ীখনৰ সেইদিনা আপোনালোকে নিজে গম পায় যে মেডিকেল কলেজত যে এখন যে গাড়ী যে পাৰ্কিং কৰি থকা গাড়ী এখন জ্বলি গৈছিলে, ছেকেণ্ড স্বৰূপ হিচাপে এইটো আপুনি ল'ব পাৰে। ধৰিম বুলি ক'লে জাষ্ট এক্সাম্পল। সেইটো কাৰ দুখ হয়? কোম্পানীৰ দুখ হয়, মাৰুতি চুজুকি কোম্পানীৰ দুখ হয়। কোম্পানীৰ এইটো ক্ষেত্ৰত অলপ চাব লাগিব। সেইটো সেইকাৰণে মাৰুতি চুজুকি কোম্পানীৰ ক্ষেত্ৰতো ক'ব লাগিব যে গাড়ীখন যে হেৰি হৈছে, গাড়ীখনতো এটা ভেলু আছে। ঠিক আছে।